হয়তো তোমাক লগ নাপালেই ভাল আছিল, হয়তো ভাল লগাবোৰ ভাল পালে সলনি নকৰিলেই ভাল আছিল। হাত-পাতত আঘাত পোৱাতকৈ হয়তো তোমাক মোৰ জীৱনত সোমাবলৈ নিদিয়াটোৱেই ভাল আছিল। মাজৰাতি আজিকালি কলম কাগজ উলিয়াই মই হিচাপ কৰোঁ প্ৰতিদিনে। ১.৫ বছৰীয়া মোৰ লাভ ষ্টৰীৰ শেষত মই বাৰু পালোনো কি? কেৱল তোমাক হেৰুৱাৰ যন্ত্ৰণা আৰু দুচকুত অশ্ৰুৰ দুধাৰি। হাঁহিবোৰতো তুমি কাঢ়ি নিলা খুব নিৰ্দয়ভাৱে। তথাপি তোমাকতো আৰু দোষ দিব নোৱাৰো। তুমি লাগিলে ১০০০ বেইমানি কৰা, তথাপি মানুহৰ আগততো ময়েই দোষী। কাৰণ তুমি যে ছোৱালী, তোমাক জানো দোষ দিব পাৰি? প্ৰেমৰ নামত তুমি যিমানে ধেমালি নকৰা কিয়, চৰিত্ৰহীনৰ পোচাকযোৰ যে মোৰ গাতে উমলিব। কাৰণ তুমি যে ছোৱালী, তোমাকতো আৰু দোষ দিব নোৱাৰি। হয়তো মোক আঁতৰাই তুমি আজি সুখী, হয়তো মোৰ ঠাইত কোনোবা নতুন আহিছে যদি আহক, মই বেয়া নাপাওঁ। কেৱল এটা আশা কৰোঁ, তেওঁ যাতে কান্দিব লগা নহয় প্ৰেমত পৰি। সেয়া ৰাতি ২:৩০ বাজিছে। হয়তো তুমি এতিয়া শুই আছা শান্তিৰে, হয়তো ড্ৰিম লাইটৰ পোহৰত উজলি উঠিছে নীলা গাৰুটোত ধুই থকা তুমিজনীৰ মুখখন। কিন্তু জানা, তুমি আঁতৰি যোৱা দিন ধৰি মই যে আজিলৈকে এদিনো শুৱা নাই। আচলতে হয়তো শুব পৰা নাই। মই তোমাক দোষাৰোপ কৰা নাই, সকলো দোষ হয়তো মোৰেই আছিল। মই তোমাক দোষী বুলি কোৱা নাই, মাত্ৰ এটা প্ৰশ্ন আছিল তোমালৈ। কেতিয়াবা সময় পালে এবাৰ উত্তৰটো দি যাবাচোন, মোৰ ভুলটো বাৰু কোনখিনিত আছিল? হয়তো তোমাক আপোন বুলি নাভাবিলেই ভাল আছিল। হয়তো জীৱনৰ বাটত তুমি নামৰ ষ্টপেজটোত মই ৰৈ নিদিয়াহেঁতেনেই ভাল আছিল। হয়তো তোমাক লগ নাপালেই ভাল আছিল।